আমাৰ বিদ্যালয়খনৰ নাম আইলেণ্ড একাডেমি কমলাবাৰী মাজুলী। এতিয়া কথাটো হৈছে কি, আমি 3 দিন বিদ্যালয় বন্ধ দিছোঁ, আজি কালিলৈ, আৰু পৰহি দেওবাৰ হ'ব, 3 দিন বন্ধ যাব। এতিয়া সকলোৱে গম পাইছে যে গোটেই অসমব্যাপী চকুৰ যিটো অসুখ, চকু ৰঙা পৰা, চকু ফুলি উঠা, চকুৰ পৰা পানী ওলোৱা যিটো অসুখ হৈছে, সেইটো বিদ্যালয়ত আমাৰ মাজুলী ছাত্ৰ ছাত্ৰী বহুত আক্ৰান্ত হৈছে। আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আক্ৰান্ত হৈছে। এতিয়া কি হৈছে যে বস্তুটো যথেষ্ট সংক্ৰামক, এজনৰ পৰা আনজনলৈ অতি সোনকালে বিয়পি যায়। এতিয়া আজি যোৱা কেইদিনমান আমাৰ বিদ্যালয়ত প্ৰতি ক্লাছত যে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা 50%তকৈ তললৈ নামিছে। গতিকে এই সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ মূল কাৰণটো হৈছে চকু অসুখ। আৰু কেতিয়াবা এনেকুৱাও হৈছে যে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিছে, অহাৰ পাছত আমি তেওঁলোকক অসুখ দেখি আমি নিজে আকৌ তেওঁলোকক গাড়ীৰে ঘৰত থ'ব লগা হৈছে, কাৰোবাৰ অভিভাৱকক মাতি আনি ঘৰলৈ পঠাব লগা হৈছে। ইয়াৰ কাৰণটো এইটোৱে যে তেওঁলোকৰ যদি বিদ্যালয়ত থাকে, ক্লাছত থাকে, বাকীসকলে অতি সোনকালে সংক্ৰামক হ'ব, আৰু তেওঁলোকক অলপ সাঁচতীয়াকৈ ৰখাৰ চেষ্টা কৰিলেও বাকীবিলাক ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে। আৰু এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি উলিয়াই আনো ক্লাছৰ পৰা, তেতিয়াও বেয়া লাগে, তেওঁলোকে লাজো কৰে, তেওঁলোকে গোটেই কথাখিনি বুজি নাপায়। গতিকে আনিবলৈ যাওঁতেও অলপ বেয়া লাগে, তেওঁলোকে মনতে আমাৰ লাজ কৰে কোনোবা ছাত্ৰ ছাত্ৰীয়ে। সেইকাৰণে আমি ভাবিলোঁ যে 3 দিন যদি বন্ধ হৈ যায়, 2 দিন আমি বন্ধ দিওঁ, ক্লাছসমূহ 2 দিন বন্ধ দিওঁ, আৰু এদিন যদি দেওবাৰ পাই যায়, সেইটো যথেষ্ট সংখ্যক সংক্ৰামকটো কমি যাব। আৰু চকু অসুখটো 3-4 দিনত মোটামুটি ভাল হৈ যায়, বৰ এইটো সাংঘাতিক ধৰণে কিবা বিপদজনক নহয়, সোনকালে ভাল হৈ যায়। গতিকে ভাবিলোঁ যে 3 দিনত মোটামুটি বহুতৰ ভাল হৈ যাব, যিসকল ইতিমধ্যে বিদ্যালয়লৈ আহিব পৰা নাই আহিব পৰা হ'ব, আৰু সংক্ৰামকটোও কমি যাব। সেই উদ্দেশ্যে লৈ আমি 3 দিন বন্ধ দিছোঁ, 3 দিন নহয় 2 দিন বন্ধ দিছোঁ, আৰু এদিন দেওবাৰ পৰিব। আৰু উদ্দেশ্যটো আমাৰ সেইটোৱে। আৰু এইটো কথাটো এনেকুৱা হৈ যায়, ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয়লৈ যদিও কওঁ যে অসুখ হ'লে স্কুললৈ আহিব নালাগে, কিন্তু অসুখটো হঠাৎ হৈ যায়। কোনোবা ছাত্ৰ ছাত্ৰী স্কুললৈ আহি আছে, ঘৰত থাকোঁতে অসুখ নাছিলে, ৰাস্তাতে অসুখটো হৈ গুচি গ'ল। গতিকে আল্টিমেটলি গোটেই সমস্যা এটা সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত নাথাকিলে কোৰ্চ আগবঢ়োৱাৰ অসুবিধা হয়, আৰু অসুস্থ হৈ পৰিলেনো পঢ়িব কেনেকৈ, স্বাস্থ্য নাথাকিলে একো নাথাকে। গতিকে সেই উদ্দেশ্য ৰাখি আমি নিজাববীয়াকৈ 2 দিন ক্লাছ বন্ধ দিছোঁ।